জনালে মোৰ কাৰণে আজি আৰু এই নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে সুকলমে পাৰ হৈ যায় তাৰ কাৰণে ভগৱান ঈশ্বৰ আল্লাহ তাৰ ওচৰত আমি যে প্ৰাৰ্থনা জনালোঁ এই সৰ্বধৰ্ম গ্ৰুপসকললৈ মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ। মোৰ বেছি কথা ক'ব লগা নাই। মই আজি নমিনেশ্যন দিবলৈ গৈ আছোঁ ডিচিৰ ওচৰত। আপোনালোকে ইয়াত ইমানে হেজাৰ হেজাৰ মানুহ আহি পেলাই সমবেত হৈছে। হয়তো আজি যিটো নমিনেশ্যনৰ ৰেলী ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰেলী হয়তো হ'ব। অমিত শ্বাহ বা প্ৰধানমন্ত্ৰীয়েও আজি আমাৰ ৰেলীটো দেখিলে হয়তো ভাবিবলৈ বাধ্য হ'ব যে ভাৰতৰ কোন ঠাইত এনেকুৱা এজন প্ৰাৰ্থী ওলাল, দল ওলাল, যাক ইমান লক্ষ লক্ষ মানুহে সমৰ্থন দিয়ে। এইকাৰণে আপোনালোকক মই আজি মোৰ তৰফৰ পৰা অন্তৰৰ পৰা আকৌ মই শ্ৰদ্ধা জনাইছোঁ। আমি বড়ো আৰু অবড়োৰ বিভাজনক লৈ ৰাজনীতি কৰিব বিচৰা নাই, বৰঞ্চ এই নিৰ্বাচনৰ পিছত যদি মই লক্ষ লক্ষ জনতাৰ ভোট লৈ পেলাই জয়ী হৈ যাওঁ তেতিয়া হয়তোবা বিটিডি অঞ্চলত বড়ো অবড়োৰ উচ্চাৰণ সম্পূৰ্ণভাৱে বন্ধ হৈ যাব। কোনেও সাহস নকৰিব বড়ো অবড়োৰ বিভাজন ঘটাই পেলাই ৰাজনীতি কৰা নাযায়। এই কথাটো আজি বুজাব লাগিব সেইসকলক। এতিয়া এইটো বুজনি দিয়াৰ দায়িত্ব আপোনালোকৰ। বড়োসকলৰ যিমান অবড়োসকলৰো সিমান, যাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিছে। এজন বড়ো মানুহে বড়ো মানুহৰ যিমান কাম কৰে সমানে সমানে সকলো জনগোষ্ঠীৰ কাৰণেও যে কাম কৰিব পাৰে তাৰ প্ৰমাণ আমি দেখুৱাম এই নিৰ্বাচনৰ পিছত। নৱশৰণীয়া তেওঁ কোন? মোক জনোৱা মতে তেওঁৰ আচল নাম বোলে আছিল নৱকুমাৰ ব্ৰহ্ম। তেওঁতো অবড়ো মানুহ নহয়। ক'ৰ পৰা ওলাল অবড়োৰ ভগৱান হৈ? তেওঁ কিয় কেনেকে নিজকে অবড়োৰ ভগৱান সজাব খুজিছে? তেওঁতো অবড়ো নহয় নিজেও। এইটো একো নহয়। 2012 চনত কিবা গণ্ডগোল হ'ল, আৱেগিক এটা পৰিস্থিতি। এই সময়ত এই আৱেগটো ব্যৱহাৰ কৰি পেলাই তেওঁ এবাৰ MP হ'ল, কিন্তু টেঙা আম বজাৰত বাৰে বাৰে বিক্ৰী নহয়। এইবাৰ আৰু নৱশৰণীয়াক এই সুযোগটো নিদিয়ে। BPM আৰু নৱশৰণীয়াৰ মাজত কোনো পাৰ্থক্য নাই। নৱশৰণীয়াই অবড়োৰ ভোট পাবৰ কাৰণে কয় যে বড়োসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে, আৰু হাগ্ৰামাও অবড়োসকলৰ ভোট পাবৰ কাৰণে কয় নাই নাই মই যে টকালৈকে বদলেন নহয়। অবড়োৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে বুলি ক'লে অবড়োবিলাকে ভাল পাই ভোট দিয়ে, বদলেন নহয় বুলি ক'লেও অবড়োবিলাকে ভোট দিয়ে। অবড়ো মানুহবিলাক ইমানটো বুৰ্বক হৈ থকা নাই, বুৰ্বক বনাবলৈ চেষ্টা কৰিছে। আৰু যে ইমান যে বুৰ্বক হৈ থকা নাই এইটো প্ৰমাণ কৰি দেখুৱাব লাগিব। মই খেলা নাই আজি নিৰ্বাচন, মই প্ৰাৰ্থী হ'ব পাৰোঁ। এই নিৰ্বাচন কিন্তু মই খেলা নাই। কোনে খেলিছে? খেলিছে আপোনালোকে, লক্ষ লক্ষ জনসাধাৰণ ৰাইজে খেলিছে। এই নিৰ্বাচনত জিকাৰ দায়িত্ব জনগণৰ ৰাজ্যৰ মোৰ নহয়। মই ব্যক্তিগতভাৱে মই এজন কেণ্ডিডেট হিচাপে থিয় দিছোঁ। হাৰিলেও জিকিলেও জনগণৰ ৰাজ্যৰে হ'ব। সেইকাৰণে আজি মই জনগণৰ ৰাজ্যক এটা আহ্বান জনাব বিচাৰিছোঁ। এটা মহৎ উদ্দেশ্য ইয়াত লুকাই আছে। সেই মহৎ উদ্দেশ্য সফল কৰি তুলিব লাগিলে
সব জনগোষ্ঠীৰ সব মানুহে প্ৰতিটো ঘৰত সিদ্ধান্ত লওক যে এই নিৰ্বাচনত প্ৰতিটো ঘৰত UPPLৰ জয় হ'ব, প্ৰতিটো গাঁৱত UPPLৰ জয় হ'ব, প্ৰতিটো ভোট কেন্দ্ৰত UPPLৰ জয় হ'ব। তেতিয়া হাগ্ৰামা আৰু নৱচৰণীয়া এই দুটা দলৰ যিটো ঘৃণনীয় ৰাজনীতি, বিভাজনমুখী ৰাজনীতি চিৰকালৰ বাবে অন্ত পৰিব, চিৰকালৰ বাবে শেষ হৈ যাব। এনেও আজি কিন্তু শব্দৰাবা কংগ্ৰেছৰ কেণ্ডিডেট হোৱাৰ পিছত নৱচৰণীয়াৰ ঠাই স্থানটো শব্দৰাবাই ইতিমধ্যে লৈছে, শব্দৰাবাই লৈছে ইতিমধ্যে। শব্দৰাবাই আজি নৱচৰণীয়াৰ স্থানটো লৈছে। নৱচৰণীয়া শব্দৰাবাৰ পিছত পৰি গ'ল। এতিয়া BPF আৰু কংগ্ৰেছৰ মাজত যুদ্ধ, দ্বিতীয় স্থানটো কোনে ল'ব? প্ৰথম স্থানটো UPPL। কাৰণ আজি আপোনালোকে প্ৰমাণ পাইছে, নৱকৰণীয়া নিজৰ স্পীচত প্ৰত্যেকবাৰতে কৈছে মোৰ যুদ্ধ UPPLৰ বিৰুদ্ধে হ'ব। হাগ্ৰামা মহিলাৰে প্ৰত্যেকটা স্পীচত ক'ব লগা হৈছে মোৰ যুদ্ধ UPPLৰ বিৰুদ্ধে হ'ব। আৰু কংগ্ৰেছেও আজি কৈছে UPPLৰ লগতে যুদ্ধ কৰিব লাগিব। ইতিমধ্যে এই তিনিটা দলে UPPLক বিজয়ী কৰি দিছে, কোনো চিন্তা নাই। যোৱাকালি তেওঁলোকৰ নমিনেশ্যন হ'ল। প্ৰমীলা ৰাণী ব্ৰহ্ম নমিনেশ্যন দিবলৈ যাওঁতে কেইশজন মানুহ তাৰ লগত আছিল, মাত্ৰ 500জনমান মানুহ আছিল প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগত। আৰু নৱচৰণীয়াৰ লগত কোন আছিল? নৱচৰণীয়াৰ লগত মাত্ৰ 1500-2000 মানুহ আছিল। এই মানুহজনে কিন্তু 6 লাখ ভোট পাই পেলাই বিজয়ী হৈছিল যোৱাবাৰ ইলেকশ্যনত। এতিয়া ক'ত হেৰাল? 2000 মান মানুহ আহি গ'ল। কিন্তু আমাৰ কি হ'ল? সৰ্বকালৰ ৰেকৰ্ড ভাঙি দিলোঁ আমি, অসমৰ ৰেকৰ্ড ভাঙি দিলোঁ আমি। অথচ ভাৰতবৰ্ষৰ ৰেকৰ্ড আমি ভাঙি দিম, কাৰণ আমি মহৎ উদ্দেশ্য লৈ পেলাই ইলেকশ্যন খেলিম। আমাক শান্তি লাগে, বড়ো সমস্যা সমাধান কৰিব লাগে বুলি যদি আমি কৈছোঁ, ইয়াৰ অৰ্থ হ'ল যে ইয়াত যাতে অশান্তি আৰু নাথাকে, শান্তি স্থায়ী হৈ যায়। এইটো ভয় দেখুৱাই পেলাই ৰাজনীতি কৰা মানুহকে শান্তি বিচৰা নাই। আমি বিচাৰিছোঁ ইয়াত বসবাস কৰা মানুহে আদিবাসী, নেপালী, মুছলমান, ৰাজবংশী আৰু নাথযোগী, বঙালী চবে নিজৰ যিটো মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ, সেইটো লৈ থকা যাতে অধিকাৰ পায় আৰু নিৰাপত্তা পায়, তাৰ কাৰণে আমি এই নিৰ্বাচনত নামিছোঁ। কাইলৈ যদি মই MP হৈ যাওঁ, প্ৰতিজন মানুহৰ জীৱনৰ নিৰাপত্তাৰ বাবে মাত মাতাটো মোৰ দায়িত্ব হ'ব। মই হয়তো নিৰাপত্তা মই অকলে দিব নোৱাৰোঁ, কিন্তু মাত মাতিব পাৰোঁ মই। প্ৰতিজন মানুহৰ অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে কাম কৰাটো মোৰ দায়িত্ব হ'ব। আৰু প্ৰতিটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ কাৰণে মাত মাতাটো মোৰ দায়িত্ব হ'ব। আজি চব জনগোষ্ঠীয়ে আহি পেলাই মোক আজি এটা অন্তৰত যিটো এটা আত্মবিশ্বাস সোমাই দিছে, সেই আত্মবিশ্বাস লৈ পেলাই মই আগবাঢ়িব ওলাইছোঁ। আজি যিসকলে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিচিনা বড়ো জাতীয় সংগঠনে মোক বৃহত্তৰ ছাত্ৰৰ বাবে কাম কৰিবলৈ যিটো এটা দায়িত্ব অৰ্পণ কৰি পেলাই সমৰ্থন জনাইছে, NDP প্ৰগ্ৰেছিভ জইণ্ট একশ্যন কমিটি আৰু বড়ো উইমেন জাষ্টিছ ফৰাম, UPPLৰ লগতে বিভিন্ন সংগঠন, তেওঁলোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সেইসকল নেতাবিলাকৰ প্ৰতি মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ আলোচনা AIUDFৰ লগত প্ৰায় চূড়ান্ত হ'বলৈ গৈ আছে। আজি হয়তো আজি ঘোষণা হ'ব যে তেওঁলোকৰ ইয়াত কেণ্ডিডেট নাই, সেইকাৰণে UPPLক সমৰ্থন দিব লাগে বুলি তেওঁলোকে আমাক এটা প্ৰতিশ্ৰুতি দিছে। আৰু গোৰ্খা সম্প্ৰদায়ৰ জাতীয় সংগঠনবোৰৰ লগতো আমাৰ যোৱাকালি আলোচনা হৈ গ'ল। 2 দিনৰ ভিতৰতে আমি গোৰ্খাসকলৰ আশীৰ্বাদ আৰু সমৰ্থন নিশ্চয় পাম, সেইটো আমি স্পষ্ট দেখিবলৈ পাইছোঁ। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে। আজি আমাৰ লগত স্বপ্না চৰেণ, যি আদিবাসীসকলৰ জাতীয় সংগ্ৰামৰ কাৰণে নিজৰ জীৱন আজি পেলাই
সেক্রিফাইস করে কাম করে আহিছিল এই ডাঙৰ নেতা স্বপ্ন চৰেনে কিন্তু আজি UPPL ঢৌ সিদিনা যোগদান কৰে গোটেই আদিবাসী মানুহৰ ভোটটো UPPL কাৰণে আনিবৰ কাৰণে কাম কৰি আছে আৰু আমাৰ মাধৱ চেত্ৰী আছে ফানিবালী আছে নাৰায়ণ মজুমদাৰ আছে ইউসুফ আলী আছে ছোট গোষ্ঠীৰ মানুহে আজি স্বতঃস্ফূৰ্তভাৱে বিনা শৰ্তত বিনা ছাত্ৰত আজি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমি আজি সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিলো কাৰোবাক ধ্বংস কৰিবৰ কাৰণে কাৰোবাৰ বিৰুদ্ধে আমি এই প্ৰাৰ্থনা জনোৱা নাই এই প্ৰাৰ্থনা আমি জনাইছো এই নিৰ্বাচনত যাতে কোনো অঘটন নহয় অশান্তি সৃষ্টি নহয় কাৰো কোনো মানে বিপদ নাহে শান্তিপূৰ্ণভাৱে আমি যাতে এই নিৰ্বাচনটো পাৰ কৰিব পাৰো পৰিণাম যিয়ে নহওক আমাক ভাগ্যই ঠিক কৰিব জনসাধাৰণে ঠিক কৰিব ভগৱান আল্লাহ আমাক ঠিক কৰিব কিন্তু এই নিৰ্বাচন আমি সুক্ৰমে পাৰ হৈ যোৱাটো আমি বিচাৰো এইকাৰণে মই বেছি কথা নকম ৰাজ্যবোৰ বাৰা বুংলা हाग्रामाया मा बुंबाय थायो बुंबाय थाथोंसै आंथ' सानदों प्रमद बर'आबो दा हाग्रामा मा बुंदों बिनि फिननायखौ होनोनो नांला खोनायै बायदि थानाया मोजांसै खारन गावनो बुंखाबायना दावहाया आंना UPPL जोंसो होननानै आंजोंसो होनना बुंखाबाय गावसोरनो देरहाखाबाय आंखौ आंहाथ' माथो खना खना ओरैबायदिबो खोनायो जोंहा माने जाय केन्डिडेट BPF नि प्रमिला बायदेवा मानसिफोरखौबो बुंहरोनो फैसा बिनो थांबा आंथ' देरहाखाला मानो फैसा हरनो आंलाय आं फैसा हरा दहायबो मा जाबाय आं जेला ओरै फैबाय थायो बिनि न' मोखाङाव फैसा बिनो फैग्राफ्रा रागा जोंनानै भट दाहो बेनो भट दाहो होननानै दा न'खर न'खर बेंनांगोन गामि गामि बेंनांगोन मा थांखिनि थाखाय इलेक्सन गेलेनो ओंखारदों एबसुनि आफादगिरिया दहाय बुंबाय आरो दिनै आं बेक्ति हिसाबै आङो खेबब्रै खेबबा इलेक्सन गेलेबाय नमिनेसन हैनो थांनायाव बेबायदि बिराद लेक्सारखौ आं होबाय नाथाय जिबायदि हाजार हाजार लाख मानसिखौ नुनानै दिनै आंनि गोसोआ जेरैबायदि थुलुंगाखांदों बेबायदि आं मालाबाबो थुलुंगाखांनाय मोनाखैमोन ओंखायनो बयनोबो आंनि साबायखर हरबाय आरो सारा भारतबर्षआवनो बयनिफ्रायबो बांसिन भट मोननानै जों देरहासार जागोन जों बेखौ आसा खालामनानै आंनि बिबुंथिखौ आं बाहायनो फोजोबबाय रायजोफोर र' एक सेकेन्ड र' एक मिनिट र' जोंहा आसा र' रायजोफोर जोंहा सासे गलाब बसुमतारी होननाय गान खनग्राया जोंनि इलेक्सन देरहानांगौनि थाखायनो गान बानायदों माखासे आरो दिनै बेखौनो आङो एसे दामनानै खोनासंनो सानदों ससेल' आरो बेनिफ्राय बे गानखौनो जोङो दा जेरावबो मबाइलाव लांनानै गामि गामि जेरावबो दामजोबनांगौ आरो बे गानखौ खोनासंनानैनो मानसिफ्रा फिउस जाजोबथोंसै बेखेवनाय जाबाय Welcome to Eurotel Wireless Speaker. Play by USB drive. रायजोफोर जोंनि हाबाफारिया जोबनोसै
सासेल' बिबुंथिगिरि बिथाङा बुंगोन बिथांनि मुङा जाहैबाय रैमालि मुसाहारि पाब्लिसिटि सेक्रेटारि बर' वमेन जास्टिस फराम बिथांखौ आङो फंनैसो बिबुंथि लाखिनो थाखाय आं खावलायबाय आरो बेजों लोगोसे जोंहा मनमति बसुमतारी बिथांनि जि आई कार्ड गोमादोंमोन बेखौ जों मोनबाय बेखौ लांफैनो आं खावलायबाय मनमति बसुमतारी नोंथाङा गावनि आई कार्डखौ लांफैनो हासिगोन भटार कार्डखौ आरो लोगोसे फैसाबो दं क'क्राझार समष्टिनि गासै रायजो राजा नोंथांमोननिसिम गिबियावनो आं खुलुमनाय बावहरो दिनैनि बे 5 नं लकसभा समष्टिनि बिसायख'थिनि बिजाथि बिथां इउजि ब्रह्म आदानि जि नमिनेशन सान बे नमिनेशन सानाव जोंबो दिनै बिथांखौ हेफाजाब आरो मदद होनानै ओंखारबोदों आरो दिनै नोंथांमोननि खाथियाव जोंबो गसंफैदों आं गिबियावनो बर' विमेन जास्टिस फरामनि जानानै 5 नं लकसभा समष्टि क'क्राझार समष्टिनि बिजाथि UPPL नि बिजाथि बिथां इउजि ब्रह्म आदानिसिम बर' विमेन जास्टिस फरामनि जानानै गोजोन आरो गाहाम हामलायनायखौ बावहरग्रोयो आं फोथायदों दिनैनि जि रायजो राजाफोरनि गथायसे जानानै बे हाबाफारियाव नुजाथिफैनाय आरो हेफाजाब मदद होनायखौ नुनानै आं फोथायदों थारैनो बिथाङा देरहालांगोन आरो जोंनि गोजोन थासारिनि थाखाय खौसेथिनि थाखाय बिथाङा देरहालांनानै जोंनि थाखाय खामानि मावगोन जों दिनै बिथांखौ हेफाजाब आरो मदद होनो होननानै हास्थायदों मानोना जोङो आइजो आफादब्लाबो जोङो आइजोनिल' खामानि मावाखै जोनोम जानायनिफ्रायनो जोङो बर' हारिनि समस्यानि खोथाफोरखौ बुंबोदों बर'नि मोनथायनि थाखाय खोथा बुंबोदों बेनिखायनो दिनै जोङो जाय बिजाथिया जाय आफाद बा जाय दोलोआ बर'नि मोनथायनि थाखाय खोथा बुंगोन जोंनि बर'लेण्डनि मोनथायनि थाखाय खोथा बुंगोन बिथांमोनजोंनो जों लोगोसे खामानि मावगोन बिथांमोनजोंनो जों लोगोसे थाफागोन बिनिखायनो जोङो जोंनि बर' विमेन जास्टिस फरामजों लोगोसे जोंनि लोगो आफादफोर BPCPI गोलावै बर' पिपल्स कमिटि फर पिस इनिशिएटिभ आरोबाव जोंनिनो लोगो आफाद SIPR ससाइटि फर इन्डिजिनियास पिपल्स राइट्स होननाय बे मोनथाम दोलोआ जोङो थांनाय सप्तायाव जिरायनानै मोनसे डिसिसन लायो जे नैबे देग्लायनि लकसभा जि बिसायख'थि बे बिसायख'थियाव जोङो UPPL नि बिजाथिखौनो जोङो हेफाजाब मदद होगोन आरो बिथांखौनो देरहाहोनायाव जोङो गोसो मोदोम जिउजों नाजानानै जोङो आवगायलांगोन जोंनि आफादगिरि बिथां अनजलि दैमारिया दिनै जायगायाव गैया बिथाङा थांनाय 30 मार्चआव फिलिपिनाव मोनसे हाबाफारि बाहागो लानो थाखाय थांदों बिथाङा 10 तारिखआव सफैफिनगोन आरो बिथाङा सफैफिननायनि उनावनो नोंथांमोनजों लोगोसे केम्पेइनाव ओंखारफागोन बिथाङाबो लोगोसे नोंथांमोनजों ज'यै बिथांखौ देरहाहोनाय हेफाजाब मदद होगोन दिनैनि बे हाबाफारिनि गेजेरजों आरोबाव खेबसे